বৰ্তমান সময়ত মহাকাশ বিজ্ঞানৰ কথা কওঁতে যদি SpaceXৰ নাম লোৱা নহয় তেতিয়া হয়তো কথাখিনি আধৰুৱা হৈ থাকিব। SpaceX হৈছে মহাকাশলৈ পৰিবহণ সেৱা আগবঢ়োৱা আমেৰিকাৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানী আৰু এই কোম্পানীটোৰ সম্পূৰ্ণ নাম হ'ল স্পেচ এক্সপ্ল'ৰেশ্যন টেকন'লজিছ কৰ্প'ৰেশ্যন। SpaceXৰ প্ৰতিষ্ঠা হয় 2002 চনৰ 6 মে' তাৰিখে আৰু প্ৰতিষ্ঠাপক হ'ল ইলন মাস্ক। SpaceXৰ হেডকোৱাৰ্টাৰ আছে কেলিফৰ্ণিয়াৰ হাওথৰ্নেত। SpaceX গঠনৰ মূল উদ্দেশ্য আছিল মহাকাশলৈ বস্তু নিওঁতে হোৱা খৰচ অৰ্থাৎ স্পেচ ট্ৰেন্সপৰ্টেশ্যন কষ্ট কম কৰি মঙল গ্ৰহত উপনিৱেশ স্থাপন কৰা। উপনিৱেশ মানে সাধাৰণ অৰ্থত ঘৰ বনোৱা, সেইটো আমি সকলোৱে জানোৱেই। মহাকাশলৈ পৰিবহণ সেৱা আগবঢ়াবলৈ SpaceXক বহুতো সামগ্ৰীৰ প্ৰয়োজন হয়। SpaceXে প্ৰস্তুত কৰা সেই সামগ্ৰীবোৰ হ'ল লঞ্চ ভেহিকল, ৰকেট ইঞ্জিন, ড্ৰেগন কেপচুল, ষ্টাৰশ্বিপ, ষ্টাৰলিংক আৰু ASDS লেণ্ডিং প্লেটফৰ্ম। 2002 চনৰ পৰা বৰ্তমান অৰ্থাৎ 2020 চনলৈকে এই সময়ছোৱাত SpaceXে ইটোৰ পিছত সিটো ইমানেই ৰেকৰ্ড কৰিলে যে যাৰ বাবে SpaceX এটা ব্যক্তিগত খণ্ডৰ কোম্পানী হিচাপে উল্লেখযোগ্য স্থান লাভ কৰিছে। এতিয়া SpaceXৰ প্ৰডাক্টবোৰৰ বিষয়ে থুলমূলভাৱে কিছু কথা জানো আহক। নাম্বাৰ 1, লঞ্চ ভেহিকল। বিভিন্ন অভিযানৰ বাবে SpaceXে ব্যৱহাৰ কৰা লঞ্চ ভেহিকল অৰ্থাৎ মহাকাশযান কঢ়িওৱা ৰকেটবোৰ হ'ল ফেলকন 1, ফেলকন 9 ভাৰ্চন 1.0, ফেলকন 9 ভাৰ্চন 1.1, ফেলকন 9 ভাৰ্চন 1.2 যিখনক ফেলকন 9 ফুল থ্ৰাষ্ট বুলি জনা যায় আৰু ফেলকন 9 ব্লক 5, ফেলকন হেভি আৰু ফেলকন হেভি ব্লক 5। নাম্বাৰ 2, ৰকেট ইঞ্জিন। SpaceXে প্ৰথমতে 3টা শ্ৰেণীৰ ৰকেট ইঞ্জিন নিৰ্মাণ কৰিছিল: মাৰ্লিন, কেষ্ট্ৰেল আৰু ড্ৰেকো। 2009 চনৰ পাছৰ পৰা কেষ্ট্ৰেলৰ নিৰ্মাণ বন্ধ কৰি দিয়ে SpaceXে আৰু 2টা নতুন শ্ৰেণীৰ ৰকেট ইঞ্জিন প্ৰস্তুত কৰে আৰু সেই 2টা হ'ল ছুপাৰ ড্ৰেকো আৰু ৰেপ্টৰ। নাম্বাৰ 3, ড্ৰেগন কেপচুল। ড্ৰেগন কেপচুল হৈছে SpaceXে নিৰ্মাণ কৰা মহাকাশযান। SpaceXে প্ৰথমতে ড্ৰেগন 1 নামেৰে এখন কাৰ্গো স্পেচক্ৰাফ্ট নিৰ্মাণ কৰিছিল আৰু বৰ্তমান সময়ত সেই ড্ৰেগন 1ক আপগ্ৰেড কৰি ড্ৰেগন 2 শ্ৰেণীৰ মহাকাশযান নিৰ্মাণ কৰে। ড্ৰেগন 2 শ্ৰেণীত 2খন মহাকাশযান আছে। এখন হৈছে ক্ৰিউ ড্ৰেগন আৰু আনখন হৈছে কাৰ্গো ড্ৰেগন। আৰু এই ক্ৰিউ ড্ৰেগনৰ ছিট কেপাচিটি স্পেচ শ্বাটল অৰ্বিটাৰৰ দৰে 7জন। আৰু বৰ্তমান SpaceXে চন্দ্ৰলৈ যাবৰ বাবে ড্ৰেগন এক্সেল নামৰ এখন মহাকাশযান নিৰ্মাণ কৰিছে। নাম্বাৰ 4, ষ্টাৰশ্বিপ। ষ্টাৰশ্বিপ হৈছে SpaceXৰ এখন পুনৰ ব্যৱহাৰ কৰিব পৰা আৰু অত্যাধিক বোজা কঢ়িয়াব পৰা লঞ্চ ভেহিকল, যিখন প্ৰস্তুতৰ কাম 2012 চনৰ পৰা চলি আছে। ষ্টাৰশ্বিপৰ জৰিয়তে SpaceXে মহাকাশচাৰী লগতে বিভিন্ন সামগ্ৰী পৃথিৱীৰ কক্ষপথ, চন্দ্ৰ, মঙল গ্ৰহ বা তাতকৈ বহু দূৰলৈ পঠাব পাৰিব। নাম্বাৰ 5, ষ্টাৰলিংক। ষ্টাৰলিংক হৈছে SpaceXৰ দ্বাৰা নিৰ্মিত এনে কিছুমান কৃত্ৰিম উপগ্ৰহৰ সমষ্টি যাৰ জৰিয়তে সমগ্ৰ পৃথিৱীজুৰি ইণ্টাৰনেট সেৱা প্ৰদান কৰা হ'ব। SpaceXে ইতিমধ্যে সামৰিক ক্ষেত্ৰৰ লগতে বিজ্ঞান আৰু অনুসন্ধানমূলক কাৰ্যৰ বাবে ষ্টাৰলিংকৰ কিছুমান ছেটেলাইট
বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে আৰু বৰ্তমানলৈকে স্পেচএক্সে মুঠ 422টা ষ্টাৰলিংক ছেটেলাইট মহাকাশত স্থাপন কৰিছে। নাম্বাৰ 6 ASDS লেণ্ডিং প্লেটফৰ্মছ। ASDS অৰ্থাৎ অট'নমাছ স্পেচপৰ্ট ড্ৰোনশ্বিপ হৈছে মহাসাগৰত চলিব পৰা এখন ডাঙৰ লেণ্ডিং প্লেটফৰ্ম অৰ্থাৎ অৱতৰণ ক্ষেত্ৰ, যিখন এটা স্বয়ংক্ৰিয় ৰবটৰ দ্বাৰা পৰিচালিত হয়। স্পেচএক্সে এতিয়ালৈকে 3 প্ৰকাৰৰ ASDS লেণ্ডিং প্লেটফৰ্মছ নিৰ্মাণ কৰিছে আৰু সেইবোৰ হ'ল নাম্বাৰ 1 জাষ্ট ৰিড দ্য ইনষ্ট্ৰাকশ্যনছ। 2015 চনৰ 14 এপ্ৰিলৰ পাছৰ পৰা এই জাষ্ট ৰিড দ্য ইনষ্ট্ৰাকশ্যন নামৰ ASDS প্লেটফৰ্মখনক অৱসৰ দিছে আৰু এই প্লেটফৰ্মত লেণ্ডিং প্লেটফৰ্মত অৱতৰণ কৰিব পৰা ৰকেটখন হৈছিল ফেলকন 9 ভাৰ্চন 1.1। দ্বিতীয়খন হ'ল অফক'ৰ্ছ আই ষ্টিল লাভ ইউ। এই শ্ৰেণীৰ দুখন ASDS বৰ্তমান স্পেচএক্সে ব্যৱহাৰ কৰি আছে আৰু ইয়াত অৱতৰণ কৰিব পৰা ৰকেট হ'ল ফেলকন 9 ফুল থ্ৰাষ্ট, ফেলকন 9 ব্লক 5 আৰু ফেলকন হেভি। আৰু তৃতীয়খন হ'ল এ শ্বৰ্ট ফল অফ গ্ৰেভিটাছ, যিখনৰ নিৰ্মাণ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। স্পেচএক্সৰ বিষয়ে থুলমূলকৈ ইমানখিনিয়ে ক'লোঁ আৰু যদি বেছিকৈ জানিব বিচাৰে গুগলত চাৰ্চ কৰি চাব, উইকিপিডিয়াত স্পেচএক্সৰ বিষয়ে সকলোখিনি পাই যাব। ধন্যবাদ।